নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। আজি বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ। মই বিশ্বকৰ্মা পূজা উপলক্ষে বোলো কিবা এটা আপোনালোকক দেখাবলৈ মন গ'ল, তাকে বোলো ষ্টুডিঅ' মাষ্টাৰ XR40 চিৰিজৰ মাইক্ৰফোন এটা আনিছিলোঁ। মই তাকে বোলো আনবক্সিং কৰি দেখাওঁ। যদি পোনপ্ৰথমে আমাৰ চেনেললৈ নতুনকৈ আহিছে, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইবৰ সংখ্যা একেবাৰে কম, সেইকাৰণে ভিডিঅ' প্ৰায় বনাবলৈ মন নাযায়। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি এইটো XR40 ষ্টুডিঅ' মাষ্টাৰ মাইক্ৰফোন হয়। ইয়াত মিক্সাৰ ৰেডি হৈ আছে, এম্প্লিফায়াৰ ৰেডি হৈ আছে। মই আপোনালোকক আনবক্সিং কৰি পিনে টেষ্টিং কৰি দেখাইছোঁ। এইটো ষ্টুডিঅ' মাষ্টাৰ XR। মই এখন হাতে মোবাইল ধৰিবলগীয়া হৈছে, মোবাইলত ভিডিঅ' কৰি আছোঁ মই এখন হাতে, আৰু আনবক্সিং কৰিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। এইটো হ'ল আপোনাৰ ষ্টুডিঅ' মাষ্টাৰ XR40 চিৰিজৰ মাইক্ৰফোন। নতুন লৈছোঁ মই, বেছি দিন হোৱা নাই, জাষ্ট দোকানত চেক কৰিছিলোঁ, এতিয়া চেক কৰা নাই বাৰু। আপোনালোকৰ আগতে মই চেক কৰি দেখাম বুলি ভাবিছোঁ। এইটো এটা মাইক, আৰু এইডাল হ'ল এডপ্টৰ, পাৱাৰ এডপ্টৰ। তাৰপিছত এইকেইটা হ'ল বেটাৰী, ইয়াত পেঞ্চিল বেটাৰী লাগে ইয়াত। এইটো এটা হ'ল মাইক, দুটা দিছে হেণ্ড মাইক। প্ৰাইজৰ কথা মই কৈ দিম বাৰু আপোনালোকক লাষ্টত, ভিডিঅ'টোৰ লাষ্টত। এইটো এটা XR40, আৰু এইডাল দিছে জেক টু জেক, মানে কানেক্ট কৰা জেক। এতিয়া আমি বৰ বেছি টাইম নলওঁ, পোনপটীয়াকৈ এইটো কি কয় আনবক্সিং কৰি দেখাইছোঁ, টেষ্টিং কৰি দেখাইছোঁ। এইটো হ'ল ষ্টুডিঅ' মাষ্টাৰ XR40। প্ৰথমতে আছে ভলিউম আৰু পাৱাৰ বুটাম এটা আছে, ছুইচ মানে মেইনটো। ডিছপ্লে দিছে, পিছফালে দুডাল এণ্টেনা দিছে, আৰু XLR দিছে, আৰু জেক দিছে, ডাবুল জেক, ছিংগল জেক এডাল দিছে। আহক আমি চেক কৰি দেখাইছোঁ, বেছি টাইম নলওঁ। ষ্টুডিঅ' মাষ্টাৰ আপোনালোকে লৈ ল'ব পাৰিব বাৰু, ভাল ষ্টুডিঅ' মাষ্টাৰ, নামী কোম্পানী। আৰু এতিয়া যিহেতু আমাৰ প্ৰগ্ৰেমো নাই, পূজা বতৰ, ভাবিছিলোঁ প্ৰগ্ৰেম চগ্ৰেম হ'ব নেকি বুলি, এবাৰ প্ৰগ্ৰেমো নহয়, উপায় নাই আৰু। ক'ভিড সংক্ৰমণে চব শেষ কৰি দিছে। যে কি নহওক, ভাল দিন আহিব বুলি আশা ৰাখিছোঁ। তাৰপিছতে ইয়াত লগোৱা হৈ গ'ল এডাল। তাৰপিছত আহিব আপোনাৰ জেক টু জেক, কিনি গ'ল জেক টু জেক, এইডাল জেক টু জেক। ভিডিঅ'টো অলপ হিলি আছে, মানে কি হ'ল, এখন হাতে মই কৈছোঁ আপোনালোকক, এখন হাতে মোবাইল ধৰিবলগীয়া হৈছে, আৰু এখন হাতে আনবক্সিং কৰি ভিডিঅ' কৰিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। এইয়া তাৰপিছতে বেটেৰী লগাব লাগিব। এতিয়া এখন হাতে বহুতখিনি কষ্ট হয়, ষ্টেণ্ড লগোৱা নাই আজি। হৈ গৈছে, ৰ'ব মই ইয়াত লগাই দিছোঁ। ষ্টুডিঅ' মাষ্টাৰ XR40। মই প্ৰাইজৰ কথা ভিডিঅ' একেবাৰে লাষ্টত মই আপোনালোকক কৈ দিম, যদি ইচ্ছা কৰে আপোনালোকে লৈ ল'ব পাৰিব। বেয়া নহয়, পাৰফৰ্মেঞ্চটো বহুত ভাল। ষ্টুডিঅ' মাষ্টাৰ আমি অপেনিং কৰি দিম। এতিয়া এইটো অন কৰি দিছোঁ, আপুনি চাওক লাইট শ্ব' কৰিলে ৰেডি হ'ব। এতিয়া আমি মাইক্ৰফোনো অন কৰিম, হৈ গ'ল, ইতিমধ্যে আমাৰ হৈ গ'ল বুলি ক'ব পাৰিম।
তাৰপৰা এইখিনি অলপমান মিলাই লওঁ মই, যিহেতু ঘৰৰ ভিতৰতে বৰ বেছিকৈ ক'ব নোৱাৰিম, হ'লেও আৰু অকণমান মিলাই মেলি কওঁ আপোনালোকক। প্ৰথমতে ডাইৰেক্ট ভকেলত চাম। হেল্ল' হেল্ল' হেল্ল', ৰিভাৰ্ব চিভাৰ্ব একো নিদিয়াকৈ চাম মানে। ৰিভাৰ্ব দিলে একো নিদিয়াকৈ আমি এনেই শুনাকৈ চেক কৰিছোঁ দেই। হেল্ল', এতিয়া ইকোৰ লগত চাম। এইটো দেখিছে? হল হল চেক হল। ষ্টুডিঅ' মাষ্টাৰ XR40 মাইক্ৰফোন আনবক্সিং ভিডিঅ' আপোনালোকে দেখিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো আগুৱাই যোৱাত সহায় সহযোগিতা আগবঢ়াই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আকৌ খুব কম সময়ৰ ভিতৰতে নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।